দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে কিন্তু তাৰ আগতে এতিয়া প্ৰশাসনে জাৰি কৰিছে এছঅপি 15টাকৈ নীতি নিয়ম জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা গতিকে দুৰ্গা পূজাৰ সময়ত বহুকেইটা নিয়ম এবাৰ সলনি হ'ব ইয়াৰ উপৰি পূজা কমিটিসমূহে এতিয়াৰ পৰা বলপূৰ্বকভাৱে কোনো ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰিব নোৱাৰিব পূজাৰ বাবে চান্দা ল'ব নোৱাৰিব বলপূৰ্বকভাৱে আৰু মাইক সিস্টেম অৰ্থাৎ সাউণ্ড সিস্টেম উচ্চ স্তৰত লগাব নোৱাৰিব এতিয়াৰ পৰা পূজা মণ্ডপৰ 15টাকৈ কি নতুন নিৰ্দেশনা জাৰি কৰিছে সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো এয়া দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকি থাকোতে এয়া আহি গ'ল নতুন এছঅপি দুৰ্গা পূজাৰ বাবে আহি গ'ল নতুন এছঅপি এই এছঅপিত বহুকেইটা নীতি নিয়ম অনা হৈছে কিনো নীতি নিয়ম আছে সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো জিলা প্ৰশাসনে জাৰি কৰিছে 15টাকৈ এছঅপি 15টাকৈ নীতি নিয়ম মানি চলিব লাগিব সকলো লোকে দুৰ্গা পূজাৰ সময়ছোৱাত 31 সেপ্টেম্বৰৰ পূৰ্বে প্ৰতিখন পূজা কমিটিয়ে আৰক্ষী থানাত কৰিব লাগিব আবেদন আৰক্ষী থানাত আবেদন দাখিল কৰিব লাগিব প্ৰতিখন পূজা কমিটিয়ে অগ্নি নিৰ্বাপক বিদ্যুৎ বিভাগৰ পৰা ল'ব লাগিব এনঅচি ল'ব লাগিব অগ্নি নিৰ্বাপক আৰু বিদ্যুৎ বিভাগৰ পৰা প্ৰতিখন পূজা কমিটিয়ে ৰাখিব লাগিব স্বেচ্ছাসেৱক বাহিনী ৰাখিব লাগিব প্ৰতিখন পূজা কমিটিয়ে কিন্তু ৰাখিব লাগিব স্বেচ্ছাসেৱকৰ তালিকা নাম ঠিকনা জমা দিব লাগিব আৰক্ষী থানাত প্ৰতিজন স্বেচ্ছাসেৱকৰ নাম ঠিকনা আৰক্ষী থানাত জমা দিব লাগিব পূজা কমিটিসমূহে প্ৰতিজন স্বেচ্ছাসেৱকৰ লগত ৰাখিব লাগিব পৰিচয় পত্ৰ ৰাখিব লাগিব প্ৰতিখন পূজা কমিটিত লগাব লাগিব সিসিটিভি কেমেৰা এতিয়াৰ পৰা প্ৰতিখন পূজা কমিটিয়ে লগাব লাগিব পূজা মণ্ডপত এতিয়াৰ পৰা সিসিটিভি থাকিব লাগিব এইবাৰ প্ৰতিখন পূজা কমিটিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজন সকলো পূজা কমিটিয়ে পৰিষ্কাৰ কৰি ৰাখিব লাগিব পুৱা 12 বজাৰ পূৰ্বে মণ্ডপ পৰিষ্কাৰ কৰিব লাগিব আৰু নিশা 11 বজাৰ পূৰ্বে দৰ্শনাৰ্থীয়ে বন্ধ কৰিব লাগিব পূজা মণ্ডপৰ দুৱাৰ বন্ধ কৰিব লাগিব দৰ্শনাৰ্থীৰ বাবে পূজা মণ্ডপত উচ্চ স্তৰত বজাব নোৱাৰিব মাইক্ৰফোন অৰ্থাৎ সাউণ্ড সিস্টেম উচ্চ স্তৰত এতিয়াৰ পৰা এবাৰ পূজা মণ্ডপত বজাব নোৱাৰিব পূজা মণ্ডপৰ 500 মিটাৰ পৰ্যন্ত আনিব নোৱাৰিব কোনো যান বাহন আপুনি 500 মিটাৰ দূৰতে ৰাখিব লাগিব 500 মিটাৰ ওচৰত আপুনি আনিব নোৱাৰিব আপোনাৰ যান বাহনখন যিকোনো জৰুৰী অৱস্থা হ'লে আৰক্ষী থানাত জনাব লাগিব যদি জৰুৰী অৱস্থা হয় তেন্তে আৰক্ষীক তৎক্ষণাত জনাব লাগিব পূজাৰ সময়ত সশ্ৰম থাকিব দুৰ্যোগ প্ৰশমন বিভাগ সশ্ৰম থাকিব সিসিটিভি লগাব লাগিব পূজা কমিটিয়ে স্পৰ্শকাতৰ অঞ্চলত প্ৰশাসনে নিয়োগ কৰিব নিৰাপত্তা বাহিনীও প্ৰশাসনৰ তৰফৰ পৰাই নিয়োগ কৰিব বিয়লি 6 বজাৰ পূৰ্বে বিসৰ্জন দিব লাগিব দেৱী প্ৰতিমা বিয়লি কিন্তু এবাৰ 6 বজাৰ পূৰ্বে বিসৰ্জন দিব লাগিব 6 বজাৰ পিছত আপুনি বিসৰ্জন দিম বুলি থাকিব নোৱাৰিব পূজাৰ নামত কোনো ধৰণৰ বলপূৰ্বক চান্দা উঠাব নোৱাৰিব চান্দা এতিয়াৰ পৰা বলপূৰ্বকভাৱে ল'ব নোৱাৰিব কোনো ব্যক্তিৰ পৰাই কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিলে জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব আগতীয়াকৈ অনুমতি ল'ব লাগিব যদি সাংস্কৃতিক অনুষ্ঠান থাকে হুজাই জিলাৰ প্ৰশাসনে জাৰি কৰিছে এছঅপি জাৰি কৰিছে হুজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা দুৰ্গা পূজাৰ বাবে নতুন এছঅপি জাৰি কৰিছে গতিকে এইবাৰ বহুকেইটা নিয়ম সলনি কৰা হৈছে দুৰ্গা পূজাৰ সময়ত বলপূৰ্বকভাৱে কোনো ব্যক্তিৰ পৰা চান্দা ল'ব নোৱাৰিব ব্যক্তিয়ে যি ইচ্ছা অনুসৰি দিয়ে সেয়াহে ল'ব পাৰিব বলপূৰ্বকভাৱে কোনো ব্যক্তিৰ পৰা চান্দা ল'ব নোৱাৰিব ইয়াৰ উপৰি পূজা মণ্ডপত এতিয়াৰ পৰা লগাব লাগিব সিসিটিভি প্ৰতিখন পূজা মণ্ডপত সিসিটিভি লগোৱাৰ ব্যৱস্থা কৰিব লাগিব লগাব লাগিব ইয়াৰ উপৰি 11 বজাত বন্ধ কৰিব লাগিব সেই মণ্ডপসমূহ বন্ধ কৰিব লাগিব বুলি প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে এছঅপি জাৰি কৰিছে 15টাকৈ এছঅপি জাৰি কৰিছে গতিকে কোনো ধৰণৰ যাতে অসুবিধা নোহোৱাকৈ পূজা অনুষ্ঠিত হয় তাৰ বাবে এতিয়া 15টাকৈ নীতি নিৰ্দেশনা জাৰি কৰিছে সকলোৱে এই নীতি নিৰ্দেশনাসমূহ মানি চলিব লাগিব বাহনসমূহ আপুনি যি যান বাহনত পূজা চাবলৈ যায় সেই বাহনসমূহ আঁতৰত ৰাখিব লাগিব এয়া নতুন এছঅপি পূজাৰ বাবে এছঅপি অনা হৈছে যেহেতু দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন আছে সকলোৱে উলহ মালহেৰে দুৰ্গা পূজা পালন কৰিবৰ বাবে ৰৈ থাকে অতি আগ্ৰহেৰে ৰৈ থাকে পূজাৰ বাবে কিন্তু পূজাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয় কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা আগতীয়াকৈ এছঅপি জাৰি কৰিছে পূজাৰ বাবে দুৰ্গা পূজাৰ বাবে নতুন এছঅপি জাৰি কৰা হৈছে 15টাকৈ আছে নীতি নিয়ম এইবাৰ পূজাত 15টাকৈ নীতি নিয়ম নতুনকৈ নীতি নিয়ম দিয়া হৈছে 31 সেপ্টেম্বৰ পূৰ্বে প্ৰতিখন পূজা কমিটিয়ে আৰক্ষীৰ ওচৰত আবেদন কৰিব লাগিব অগ্নি নিৰ্বাপক বিদ্যুৎ বিভাগৰ পৰা এনঅচি ল'ব লাগিব আগতীয়াকৈ প্ৰতিখন পূজা কমিটিয়ে ৰাখিব লাগিব স্বেচ্ছাসেৱক বাহিনীও ৰাখিব লাগিব স্বেচ্ছাসেৱকৰ তালিকা নাম ঠিকনা জমা দিব লাগিব আৰক্ষী থানাত জমা দিব লাগিব প্ৰতিজন স্বেচ্ছাসেৱকে লগত ৰাখিব লাগিব পৰিচয় পত্ৰ লগত ৰখাটো অত্যন্ত প্ৰয়োজন প্ৰতিজনে ৰাখিব লাগিব প্ৰতিখন পূজা সমিতিতে লগাব লাগিব সিসিটিভি কেমেৰা লগাব লাগিব পূৰ্বতে যদি সিসিটিভি লগোৱা নাছিল এতিয়াৰ পৰা কিন্তু সিসিটিভি লগাব লাগিব ইয়াৰ উপৰি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগিব পূজাৰ মণ্ডপ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগিব পুৱা 12 বজাৰ পূৰ্বে পৰিষ্কাৰ কৰিব লাগিব আৰু নিশা 11 বজাৰ পূৰ্বে দৰ্শনাৰ্থীয়ে বন্ধ কৰিব লাগিব পূজাৰ দুৱাৰ
পূজা মণ্ডপত উচ্চ স্তৰত বজাব নোৱাৰিব মাইক্ৰফোন অৰ্থাৎ লাউড স্পীকাৰত লগাব নোৱাৰিব উচ্চ স্তৰত আপুনি সাউণ্ড সিস্টেম লগাব নোৱাৰিব এইবাৰ পূজা মণ্ডপত সাউণ্ড সিস্টেম লগাব নোৱাৰিব যিকোনো জৰুৰী অৱস্থা হ'লে আৰক্ষী থানাত জনাব লাগিব আৰক্ষী তৎক্ষণাত উপস্থিত হ'ব আৰক্ষীক জনাব লাগিব আৰু পূজাৰ সময়ত সশ্ৰম থাকিব দুৰ্যোগ প্ৰশমন বিভাগ সশ্ৰম থাকিব বুলি জানিব পৰা গৈছে স্পৰ্শকাতৰ অঞ্চলত প্ৰশাসনে নিয়োগ কৰিব নিৰাপত্তা বাহিনী প্ৰশাসনে নিয়োগ কৰিব গতিকে বিয়লি 6 বজাৰ পূৰ্বে বিসৰ্জন দিব লাগিব দেৱীৰ প্ৰতিমা ইয়াৰ উপৰি পূজা মণ্ডপত 500 মিটাৰ পৰ্যন্ত আনিব নোৱাৰিব কোনো যান-বাহন 500 মিটাৰ পৰ্যন্ত যান-বাহন আনিব নোৱাৰিব 500 মিটাৰ দূৰতে আপোনাৰ যান-বাহনখন ৰাখিব লাগিব আপুনি যদি পূজা চাবলৈ যায় এই কথা মনত ৰাখিব যে 500 মিটাৰ আপুনি দূৰতে আপোনাৰ বাহনখন থব লাগিব আপুনি বাইক লৈ গৈছে বা আপুনি গাড়ী লৈ গৈছে আপোনাৰ বাহনখন লৈ গৈছে বাহনখন আপুনি কিন্তু 500 মিটাৰ দূৰতে ৰাখিব লাগিব 500 মিটাৰ ওচৰলৈ আপুনি আনিব নোৱাৰিব পূজা মণ্ডপৰ ওচৰলৈ আনিব নোৱাৰিব গতিকে বহুকেইটা নীতি নিয়ম অনা হৈছে দুৰ্গা পূজা যাতে ভালদৰে সকলোৱে পালন কৰিব পাৰে উলহ মালহেৰে শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰে তাৰ বাবে এয়া নতুন নীতি নিৰ্দেশনা অনা হৈছে প্ৰশাসনৰ তৰফৰ পৰা ইয়াৰ উপৰি প্ৰতিখন পূজা কমিটিয়ে বহুকেইটা নীতি নিয়ম মানি চলিব লাগিব পূজাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয় কোনো ধৰণৰ সমস্যাত নপৰে কোনো ব্যক্তিয়ে তাৰ বাবে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা নতুনকৈ SOP বা নীতি নিৰ্দেশনা দিয়া হৈছে প্ৰত্যেকজন ব্যক্তিয়ে লৈ গতিকে সকলোৱে সেই নীতি নিৰ্দেশনা মানিব লাগিব আৰু এইবাৰ চাগে নতুনকৈ CCTVৰ ব্যৱস্থা কৰা হৈছে হয়তো নতুনকৈ এবাৰ CCTV ব্যৱস্থা কৰা হৈছে পূজা মণ্ডপত এইবাৰ CCTV লগাব লাগিব প্ৰতিখন পূজা মণ্ডপতে আৰু নিশা 11 বজাৰ পূৰ্বে দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰিব লাগিব পূজাৰ মণ্ডপৰ দুৱাৰ বন্ধ কৰিব লাগিব 11 বজাতে বন্ধ কৰিব লাগিব আৰু প্ৰতিখন পূজা কমিটিয়ে মণ্ডপ চাফা কৰি ৰাখিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগিব বুলি নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা বহুকেইটা নীতি নিৰ্দেশনা জাৰি কৰিছে পূজাৰ সময়ত কোনো ধৰণৰ অসুবিধা যাতে নহয় সকলো সঠিক ৰূপে যাতে পালন কৰিব পাৰে পূজা আনন্দ উল্লাস কৰিব পাৰে তাৰ বাবে নতুন নীতি নিৰ্দেশনা অনা হৈছে ইয়াৰ উপৰি পূজা মণ্ডপত বিশেষকৈ শুনা যায় যে উচ্চ স্তৰত সাউণ্ড সিস্টেম লগাই গান বাজি থাকে উচ্চ স্তৰত কিন্তু এইবাৰ কিন্তু পূজা মণ্ডপত উচ্চ স্তৰত সাউণ্ড সিস্টেম লগাব নোৱাৰিব গান লগাব নোৱাৰিব উচ্চ স্তৰত আৰু এয়া প্ৰশাসনৰ তৰফৰ পৰা 15টাকৈ SOP দিয়া হৈছে দুৰ্গা পূজাৰ সময়ত